গাইজ গুড মৰ্নিং সকলোকে মই জেবিন মাইনা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বিশেষ একো নাই আজি মানে যোৱাকালিৰ পৰা মা জ্বৰ তো ভিডিঅ' কিনো বনাম ঘৰততো মানুহ গা ভাল নাথাকিলে বহুত বেয়া লাগি থাকে ন তো মা ভাগৰ জ্বৰ আৰু মই অকল কৰি থাকিব লাগে সকলো ফালে ভিডিঅ' বনাবলৈ টাইম পোৱা নাছিলোঁ আজি আকৌ নতুন ভিডিঅ' এটা ষ্টাৰ্ট কৰিলোঁ সেইদিনা টেঙা খাম কৈছিলোঁ টেঙা খোৱাই নহ'ল তাকে আজি ভাবিছোঁ টেঙা এটা খাম আৰু ৰ'দ দেখিছেনে মই ইয়াতে বহি পেলাই মা বহি আছিলে অকণমান ৰ'দত ভাবিলোঁ অকণমান চুলিখিনি ফনিয়াই দিওঁ কালিও মোৰ নফনিয়ালে মায়ে জ্বৰত এনেকৈ দিনটো পৰি থাকিলে মানে তো এতিয়া দৰৱ খাই ভাল পালে বাৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে আমাৰ মায়ে মা ভাগৰ গা ভাল নাই জ্বৰ হৈছে নহয় সেইকাৰণে মোৰ ফনিয়াই দিবলগীয়া হৈছে চুলি ফনিয়াই দিছে জ্বৰ কাহ কালি দিনটো নুঠিলে শুয়ে থাকিলে চকু দেখিছে নাই আপোনালোকে চকু কি হৈছে কৈ দিয়া মা জ্বৰ মূৰৰ বিষ গাৰ বিষ জ্বৰ মূৰৰ বিষ গা বিষ চব পাইছে আৰু এতিয়া বোলো মূৰটো অকণ মই খনিয়াই দিওঁ মোক দেখিলে বস্তুবোৰ কেনেকৈ দৌৰি আহে দেখিছেনে চবেই চিনি পায় মোক মই মৰম কৰোঁ যে চবকে এটা চবেই চিনি পায় এইফালে চক এইফালে আমাৰ ছাগলীটোৱে ৰ'দ লৈ আছে আৰু এইফালে আমাৰ চন্দ্ৰমাইনাই এনেকেই ঘূৰি থাকে দিনৰ দিনটো আৰু এইফালে দেখিছেনে অকণমানি কুকুৰা পোৱালি এজনী মোৰ কুকুৰা বগী তাইৰ নাম মোৰ কুকুৰাবোৰৰ নাম আছে আকৌ দেই আপোনালোকে ঘৰত কোনে কুকুৰাৰ নাম দিয়ে জনাবচোন আৰু এইজনী কুকুৰা আমাৰ মায়ে ভাগৰ চাইকেলৰ বাস্কেটত উমনি লৈ আছে এখন মোৰ চাইকেল বেয়া সেইকাৰণে এখন এনেকৈ আছে আৰু কিন্তু তাই ইয়াতে উমনি ল'ব বেলেগত নলয় সেইকাৰণে ইয়াতে দি দিলোঁ আৰু এইজনীৰ নাম প্ৰিনি কুকুৰা মই এয়া কলপাত ধুলোঁ আৰু এতিয়া জলকীয়া ছিঙিম বাৰীৰ পৰা ব'লা তুমি পথাৰলৈ কলপাত ধুই ধাই ল'লোঁ ধুনীয়াকৈ টেঙা কলপাতত খাইহে ভাল লাগে ন নে কি কয় বন্ধুসকল মোৰ হ'লে টেঙা বুলি ক'লে একদম মুখতে পানী আহি যায় দেই কোনে টেঙা খাই ভাল পায় জনাবচোন কমেণ্ট কৰি এইয়া টিকলি জলকীয়া বেছি লগা নাই আৰু পায় লৈ যাওঁ জলকীয়া দুটা পালোঁ আৰু এতিয়া অলপ গৈ থাকোঁ টেঙা খাবলৈ কি খাবা কৈ দিয়া বাপ টেঙা জলকীয়া দি খাম আৰু পেহীহঁত বহি আছে আবাই নাখায় জলকীয়া জলকীয়া নাখায় মানে হেৰি ৰেহাই নাযায় জলকীয়া জলকীয়াকেইটা বৰ ধুনীয়া জলকীয়া দেই মিহিকৈ নাহানিলা আকৌ এই নহয় মই খচি নিদিলোঁ আৰু সি এজনী কি সত কৰি থাকে পাব
কাপোৰ ভালে আনে কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে মজা মোৰ বৈখন নুপুলি ভিডিঅ' মাতটো দি থৈছিলে নি মাতটো কাটি দে কলপাতৰখিনি খাই শেষ কৰি দিলোঁ, এতিয়া বলৰখিনি মোৰে হ'লগৈ আৰু এইফালে পূৰা খাইছে দেখিছে নাই? বৰ মজা বৰ মজা লাগিছে বোলে। এইফালে খাবই নাজানিলে আকৈজনীয়ে গোটেইখিনি পৰি সেই কলপাত লৈছে দেখিছে নাই? কলপাতখন চিধা জলকীয়া দি এনেকৈ ৰ'দত বহি খাবি আৰু এতিয়া কি মাছ আনিছে? কাটি মাছ আঘোণৰ পথাৰতে খাই বোলে অলপ টাইম কাটি দে আজিকালি আমি পূৰা টেঙা খাইছোঁ। টেঙা খালোঁ, টেঙা খাই এতিয়া কাপোৰ ধুই থৈছিলোঁ টেঙা খোৱাৰ আগতে। বোলো টেঙা খামগৈ, পথাৰত গৈ যেতিয়া কাপোৰকেইটাও মেলিমগৈ। এতিয়া সেই কাপোৰকেইটাকে নিব আহিছোঁ টেপৰ পৰা। কাপোৰকেইটা মেলি দিম, শুকাই যাব। পথাৰত ধুনীয়া ৰ'দ দি আছে। দুপৰীয়া ভাত পানী খালোঁ, টেঙা খাই আহি পেলাই আৰু গা পা ধুলোঁ। ধুই লোৱাৰ পিছত ভাবিছিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰিম, কিন্তু দেখিছেনে মোৰ ভাত খাই থাকোঁতে চকুত কিবাই কামুৰি দিলে আৰু চকুটো এনেকৈ ফুলি গ'ল আৰু গোটেই কপালখন খজুৱাইছিলে। ভাবিলোঁ বিচাই ডাকিলে, সেইকাৰণে মিঠাতেলৰ চুলি দি অলপ এনেকৈ মাৰি ল'লোঁ। এতিয়া বাকীবোৰ জেগাত নাই বাৰু, কিন্তু চকুটো ফুলিয়ে আছে। তো ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিম। আৰু এতিয়া আবেলি হৈ গ'ল, সন্ধিয়া মানে আন্ধাৰে হ'ল আৰু। তো চাহ খাব লৈছোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু নতুনকৈ চেনেল খুলিছোঁ যিহেতু, তো চেনেলটো সকলোৱে আদৰি ল'ব আৰু ছাপোৰ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোক সকলোৱে পাই থাকে। তেনেহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।